নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল আসাম ভনিতাছ ভিলেজ কিটচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি মই কি পিঠাৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকে নিশ্চয় থাম্বনেইল চাই গমেই পাইছে। আজি মই আপোনালোকলৈ প্ৰেছাৰ কুকাৰত বনোৱা ইডলি পিঠাৰ ৰেচিপি লৈ আহিছোঁ। তেনেহলে বন্ধু বান্ধৱীসকল বেছি দেৰি নকৰি এই ৰেচিপিটোলৈ আগবাঢ়ো। এই ৰেচিপিটোৰ বাবে মই ইয়াত এটা নাৰিকলৰ আধা অংশহে ব্যৱহাৰ কৰিছোঁ। প্ৰথমতে নাৰিকল চিঙা কাটি তাৰ ওপৰৰ কলা বাকলিখিনি এৰুৱাই ভালদৰে ধুই এনেদৰে মিক্সিৰ বাটিত পিচি ল'ম। মই নাৰিকলখিনি ইমানেই পিচিছিলোঁ, ইয়াতকৈ বেছি আৰু পিছা নাই। মই নাৰিকলখিনি পিছোতে পানী ব্যৱহাৰ কৰা নাছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে পানী দিও ইয়াক পিচি ল'ব পাৰে। এতিয়া ইয়াত মই চেনি এবাটি লৈছোঁ। চেনিখিনিও মই মিক্সিত এনেদৰে পিচি ল'ম। এতিয়া ইয়াত মই চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়িখিনি মই ৰ'দত শুকুৱাই লৈছিলোঁ। এয়া মিক্সিত পিচি লোৱা চেনিৰ গুড়ি আৰু এয়া নাৰিকলৰ গুড়ি। এতিয়া ইয়াতে মই মিক্সিত মাৰি লোৱা চেনি দিছোঁ। ইয়াতে মই চেনি 4 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিটো কম বেছি কৰি ল'ব পাৰে। এতিয়া ইয়াত মই নাৰিকলখিনি দিছোঁ। দেখুওৱা ধৰণে এনেদৰে দি গৈছোঁ। এয়া আধা চামুচ নিমখ দিছোঁ আৰু শেষত আধা চামুচ বেকিং পাউডাৰ দিছোঁ। এতিয়া এইখিনি এনেদৰে ভালদৰে মিক্স কৰি ল'ম। এতিয়া আকৌ ইয়াত অলপ অলপকৈ এনেদৰে পানী দি সানি যাম। এনেদৰে অকণ অকণকৈ পানী দি সানিলেই হ'ল। এনেদৰে অলপ অলপকৈ পানী দি সানি যাই থাকিম। ভিডিঅ'ত দেখুওৱা ধৰণে কৰি গ'লেই হ'ল। মই চাউলৰ গুড়িখিনি ইমানলৈকে ফেটি ল'লোঁ। ইয়াতকৈ বেছি আৰু ফেটি ল'ব নালাগে, ইমানলৈকে ল'লেই হ'ল। এতিয়া মই ফেটি লোৱা চাউলৰ গুড়িখিনি মই এনেদৰে এচামুচকৈ দি যাম। এনেদৰে বাকী কেইখন প্লেটতো এনেদৰে মই দি যাম।
এয়া মই তিনিওখন প্লেটে ভিডিঅ'ত দেখুওৱা ধৰণে ৰেডি কৰি ল'লোঁ। এতিয়া এফালে এটা প্ৰেছাৰ কুকাৰত এনেদৰে 1 গিলাচ পানী লৈ প্ৰেছাৰ কুকাৰটোত ঢালি দিলোঁ। এতিয়া প্ৰেছাৰ কুকাৰটো গেছত বহুৱাই এনেদৰে ইডলি ষ্টেণ্ডডাল প্ৰেছাৰ কুকাৰত সুমুৱাই দিছোঁ। ভিডিঅ'ত দেখুওৱা ধৰণে এনেদৰে কৰি গৈছোঁ। এতিয়া প্ৰেছাৰ কুকাৰটোৰ ঢাকনিখন মাৰি গেছটো হাই ফ্লেম কৰি 3টা চিটি যাবলৈ দিম। এতিয়া পিঠা কেইটা এনেদৰে উলিয়াই লৈছোঁ। এতিয়া পিঠা কেইটা এনেদৰে চামুচেৰে এটা এটাকৈ উঠাই দিম। এয়াই মোৰ প্ৰেছাৰ কুকাৰত বনোৱা ইডলি পিঠা ৰেডি হৈ গ'ল। আৰু সঁচাই এই পিঠাবিধ খাবলৈ বহুত বেছিয়ে টেষ্টি হয় আৰু বনাবলৈও বেছি সহজে হয়। যদি ৰেচিপিটো ভাল লাগিল প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।